নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই বহুত দিনৰ মূৰত আকৌ আপোনালোকলৈ নতুন এটা ৰেচিপি লৈ আনিছোঁ আৰু এইটো সবেই জানে কিন্তু হলেও মই কেনেকৈ বনাওঁ আপোনালোকক তাকে দেখাবলৈ আহিছোঁ এয়া চাওক মই আজি জলকীয়া আৰু সৰিয়হ দিয়া আচাৰ কেনেকৈ বনাব লাগে তাকে আপোনালোকক ক'বলৈ লৈছোঁ এয়া সৰিয়হ মই এইখিনি ৰ'দত দি থৈছোঁ এতিয়া এইখিনি মই এক ৰাতি তিয়াই থলোঁ তিয়াই পেলাই মই টুকিলোঁ পানীখিনি তাৰ পিছত মই শুকুৱাই পেলালোঁ একদম শুকুৱাই দিব নালাগে তথাপি পানীটো যাবলৈ দিব লাগে আৰু এখন ডলাত এনেকৈ মেলি দিব লাগে তাৰ পিছত মই এইখিনি টুকি পেলাই এয়া ৰ'দতে আছে এতিয়া মই লৈ যাম আৰু এইখিনি জলকীয়া মই একদম ৰাতিপুৱাই কাটি পেলাই পুৰা ৰ'দত দি দিলোঁ এতিয়া এইখিনি শুকালে কিন্তু সেইবুলি একেবাৰে খৰখৰীয়া হৈ যাব দিব নালাগে জলকীয়াখিনি অকমান কোমল কোমল হৈ থাকিব লাগে এয়া চাওক কোমল এনেকুৱা হৈ থাকিব লাগে যাতে ভাঙি যায় খালি পানীখিনি যাবলৈ দিব লাগে নহলে আচাৰবোৰ বহু দিনলৈ নাথাকে বেয়া হৈ যায় ভালকৈ যদি আপুনি ৰ'দত দিয়া পদ্ধতিটো হয় তেতিয়াহ'লে কিন্তু আচাৰ বহু দিনলৈকে থাকে গতিকে চাওক মই এইখিনি জলকীয়া আৰু এয়া সৰিয়হ মই ৰেডি কৰি থৈছোঁ এক ৰাতি তিয়াই থলোঁ তাৰপিছত টুকিলোঁ টুকি পেলাই এতিয়া শুকালে এতিয়া মই এইখিনি কি কৰিম ভিনেগাৰ দি মিক্সিত পিচি পেলাম মিক্সিত দি পেলাই পিচি দিম গোটেইখিনি একেলগে নিপিছোঁ কাৰণ বেছিকৈ পিচিলে উফৰি পৰিব পাৰে যে সেইকাৰণে আৰু পানী কিন্তু নিদিব দেই এয়া চাওক মই এয়া ভিনেগাৰ ইউজ কৰিছোঁ নন ফ্ৰুটছ ভিনেগাৰ এতিয়া মই এইখিনি পিচি দিম এয়া চাওক মই পিচি দিলোঁ পিচ কিমান খাইছে চাব আৰু যদি পিচ বেছিকৈ খোৱা নাই তেতিয়া আৰু অলপ পিচি দিব কিন্তু বৰ বেছি মিহি হ'লেও খাবলৈ বেয়া হয় অকণমান দাঁতত লাগিলে ভাল লাগে এতিয়া মই আৰু অলপ দি দিওঁ ইয়াতে আকৌ দি মই আকৌ পিচি দিম এতিয়া মই গোটেইখিনি অলপ অলপকৈ দি পিচি ল'লোঁ এয়া গোটেইখিনি এতিয়া মই উলিয়াই লওঁ গোটেইখিনি মই ভিনেগাৰ দিয়ে পিচিছোঁ পানী কিন্তু ইউজ নকৰিব পানী ইউজ কৰিলে কিন্তু আচাৰটো বেয়া হৈ যায় সেইকাৰণে মই ভিনেগাৰে ইউজ কৰিছোঁ এইখিনি মই গোটেইখিনি উলিয়াই ল'লোঁ এয়া মই কেৰাহী গৰম কৰিয়ে থৈছোঁ এতিয়া মই ইয়াত অলপ মিঠাতেল দি দিম মিঠাতেলখিনি অলপ গৰম হ'বলৈ দিম মই ভালকৈ গৰম হ'বলৈ দিব লাগে আৰু মিঠাতেলখিনি ভালকৈ যেতিয়া গৰম হ'ব তাৰপিছত মই অলপ ঠাণ্ডা হ'বলৈ দিম মই ইয়াত নিমখ দিম সোৱাদ অনুসৰি তাৰপিছত অকণমান মই জলকীয়া গুড়ি দিম যাতে দেখিবলৈ অকণমান ৰংটো ভাল হয় কাশ্মীৰীটো দিব পাৰে নহলে এনেকৈ জেনেৰেলটো দিব পাৰে জলকীয়াখিনি জ্বলাই সেই হেতুকে মই বেছি দিয়া নাই এতিয়া মই ইয়াত অলপ হালধি দিম বৰ বেছি হালধি নিদিব কিন্তু হালধি নিদিলে আকৌ আচাৰবোৰ বেয়া হৈ যায় হালধি দিয়াব খুব জৰুৰী এতিয়া মই ইয়াত সৰিয়হখিনি দি দিম চব ধুনীয়া ৰং ওলাইছে তেলটো আপুনি বেছিকৈও দিব পাৰে মই অকণমান কমকৈ দিছোঁ আৰু পিছলৈ তেলটো ওলাই যায় খাবলৈ বৰ ধুনীয়া হয় আৰু বিশেষকৈ আমাৰ যেতিয়া জলকীয়া নাথাকে কেতিয়াবা ঘৰত আৰু কেতিয়াবা
জলকীয়াৰ অভাৱ হয় তেতিয়া আমি ইয়াৰে অলপ লৈ খাবলৈ ভাল পাওঁ। বিশেষকৈ মোৰ মানুহজনে জলকীয়াৰে সৰিয়হ দিয়া আচাৰটো খুব ভাল পায়। হৈ গৈছে। এতিয়া মই যিহেতু আগতীয়াকৈ ভিনেগাৰ দি পিচিছোৱে, সেইকাৰণে মই ইয়াত এতিয়া অকণমান ভিনেগাৰ দিম, বেছি নিদিওঁ। এয়া এসাফৰ, এয়া দুসাফৰ। আৰু আপুনি যদি আৰু তেল দিব বিচাৰে তেতিয়াহ'লে আৰু অলপ তেল আপুনি গৰম কৰি আকৌ ঠাণ্ডা কৰি ল'ব, তাৰপিছত ইয়াত দি দিব পাৰিব। মই কিন্তু নিদিওঁ, মই ইমানেই দিম। এয়া হৈ গ'ল। এইখিনি এতিয়া মই কাঢ়ি দিম। এয়া চব ইমান সুন্দৰ হৈছে। বিশেষ একো প্ৰয়োজনেই নাই, নিমখ, হালধি আৰু অলপ জলকীয়া গুড়ি, আৰু বনাবলৈ তেনেই সহজ, খাবলৈও ভাল। এইখিনি এতিয়া আপুনি লগে লগে বটলত নভৰাব, ঠাণ্ডা হ'বলৈ দিব, ফেনৰ তলত থৈ দিব, আৰু পাছত ঠাণ্ডা হ'লে আপুনি বটলত ভৰাই বহুত দিনলৈকে ৰাখিব। এইখিনি মই ঠাণ্ডা হ'বলৈ দিম, তাৰপিছতে ভালকৈ ঠাণ্ডা হোৱাৰ পিছত মই বটলত ভৰাই থ'ম। আপোনালোকে এতিয়া বটলত ভৰোৱাটো মই নেদেখাওঁ, যিহেতু এইখিনি ঠাণ্ডা হ'বলৈ দেৰি লাগিব। গতিকে যদি আপোনালোকৰ এইটো ৰেচিপি ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।